এই ঠাইডোখৰ খুবেই আপোন আৰু সেই আপোন লগা দাদা কেইজন বন্ধু বহুকেইজন আছে ইয়াত চিনাকি মুখৰ মানুহে বহুত আছে যিমান পাৰোঁ ঘৰুৱাভাৱে অনুষ্ঠানটো আগুৱাই যাবলৈ চেষ্টা কৰিম আগবঢ়াই নিবলৈ আমাৰ অজয়দা আছে মালিক আছে কলেন আছে তেনেকৈ সেইদিনা হঠাতে ফোন কৰিলে অনুষ্ঠানটোৰ বাবে আৰু একেষাৰে আহিম বুলিয়ে কৈছোঁ আৰু আজি আপোনালোকৰ মাজত আহি পালোঁ সকলোৰে লগত চিনাকি হ'বলৈ সুযোগ পাইছোঁ আৰু মোৰ এটা গীত আছিলে যেতিয়াই ইয়ালৈ মই প্ৰথম আহিছিলোঁ 7 বছৰমান আগতে আৰু সেই গীতটোৱে আজি অনুষ্ঠানটো আগুৱাই নিব খুজিছোঁ প্ৰথম গাইছিলোঁ এটা আশাৰ ভৰা গীত মোৰ দৰে বহুতো ল'ৰা আছে ইয়াতে গান গাবলৈ মন যায় গান গাই চুপাৰহিট হ'বলৈ মন যায় ঠিক তেনেকুৱা ল'ৰা এটাৰ মনত ভাষাৰে মই এটা গান লিখিছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ এই মঞ্চখনত মই কেতিয়াকৈ গান গাবলৈ পাম ঠিক তেনেকুৱা আজি সেই সৌভাগ্যখন ঘটিছে এই বিহুখনৰ বাবে এটা জোৰকৈ হাঁচা কৰি দিয়ক ভাল লাগিব অনাগত দিনত আৰু ডাঙৰ হয় তাৰে কামনা কৰিছোঁ মন্দিৰতে দিব এখন ভাবি গানটো এনেকুৱা আছিলে গানে গাই মই নাযায় উঠি ফুৰিবলে মই নাযায় এখন দামী গাড়ী আজি নুশুনা যদি মোৰ দুখৰে বিননি কালিলৈ নালাগে ক'বলে চিঞৰি চিঞৰি I love you Rita oh I love you Rita oh I love you Rita এই গানটো কাহিনীটো ল'ৰাটোৱে ছোৱালীজনীক কৈছে আজিৰ দিনটোত মোৰ একো নাই মোৰ জনপ্ৰিয়তা নাই মোৰ একোৱে নাই যদি মোক ভাল পাব লগা আছে আজিয়ে ভাল পাম কাইলৈ মই গান গাই যেতিয়া ছুপাৰ ডুপাৰ হিট হৈ যাম সেইদিনা মোক ভাল পাই লাভ নাই ঠিক তেনেকুৱা এটা আশা ভৰা গীত একেলগে ওলায় Nahi